Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ বাবে পায়সৰ ৰেচিপি এটা লৈ আহিছো। আশা কৰো আপোনালোকে এই ৰেচিপিটো চাই ভাল পাব আৰু যদি আপোনালোকৰ এই ভিডিওটো চাই ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু আজি যদি প্ৰথমবাৰ মোৰ ভিডিও চাইছে তেতিয়াহলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি অলটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিও আপলোড দিলে আপোনালোকে নটিফিকেশন মোক সোনকালে পাই যায় আৰু লগতে এই ৰেচিপিটো চাই কেনেকুৱা লাগে কমেন্ট কৰি জনাব। তেতিয়াহলে আহকচোন ভিডিওটো ষ্টাৰ্ট কৰি দিয়া। পায়স বনাবৰ কাৰণে আধা লিটাৰ আমুল তাজা লিকুইড গাখীৰ, চেনি, ঘিউ, তেজপাত, বাটাৰ আৰু অলপমান ড্ৰাই ফ্ৰুটছ লৈছো। ড্ৰাই ফ্ৰুটছৰ ভিতৰত কাজু আৰু কিচমিচ লৈছো আৰু এই পায়সখিনি বনাবৰ কাৰণে ভাত খসালে লৈছো। চাউলখিনি ভালদৰে ধুই আধা ঘণ্টামান পানীত তিয়াই পানীখিনিৰ পৰা টুকি ললো। পায়সখিনি সসপেনতে বনাম সেইকাৰণে লো ফ্লেমত সসপেন এটা পাতি ইয়াত এচামুচ বাটাৰ দিছো আৰু বাটাৰখিনি গলি যোৱাৰ লগে লগে ইয়াত এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি লৈছো। ইয়াত আপোনালোকে নিজৰ পছন্দ অনুযায়ী যিকোনো ড্ৰাই ফ্ৰুটছে দিব পাৰে আৰু ড্ৰাই ফ্ৰুটছখিনি বাটাৰৰ হলনি ঘিউটো আপোনালোকে ফ্ৰাই কৰি ল'ব পাৰে আৰু এইখিনি বেছিকৈ ফ্ৰাই কৰি থাকিব নালাগে। কিচমিচখিনি ফুলি যোৱালৈকে আৰু কাজুখিনি কালাৰটো এনেকুৱা হোৱালৈকে ফ্ৰাই কৰিলে হৈ যাব। এতিয়া এইখিনি ইয়াৰ পৰা উলিয়াই লৈছো। আৰু এতিয়া ইয়াত গাখীৰখিনি দি লৈছো। এতিয়া গেছৰ ফ্লেমটো একেবাৰে লোতে ৰাখিছো আৰু গাখীৰখিনি ভালদৰে নুতলালৈকে এনেদৰে লৰাই থাকিম। যিমানে লৰাই থাকিব সিমানেই ভাল হয় আৰু পায়স বনালে কেতিয়াও ঢাকনি ব্যৱহাৰ নকৰিব। পাঁচ মিনিটমান সময় উতলাৰ পিছত এতিয়া ইয়াত তেজপাত কেইখিলা দি লৈছো। একেৰাহে প্ৰায় 8 মিনিটমান সময় গাখীৰখিনি উতলোৱাৰ পিছত এয়া দেখিছে আগতকৈ ডাঠ হৈ আহিছে আৰু এয়া সসপেনটোত লাগি ধৰা এই মালাইখিনি হেতাখনেৰে ৰুকি দিছো কাৰণ এইখিনিয়ে গাখীৰকণ আৰু ডাঠ কৰি পেলাই। পায়স বনালে সদায় গাখীৰখিনি অলপ ডাঠ হৈ হলৈকে প্ৰথমতে উতলাই ল'ব লাগে আৰু তাৰ পিছতে চাউলখিনি দিব লাগে, তেতিয়াহে পায়সকণ খাবলৈ ভাল হয়। আৰু এতিয়া এয়া চাউলখিনি দি লৈছো। চাউল কিমান দিছো এয়া দেখিছে। আধা লিটাৰ গাখীৰৰ কাৰণে মই প্ৰায় ইয়াত এমুঠিমান চাউলহে দিছো। গাখীৰত চাউলখিনি দিয়াৰ পিছত আৰু বিশেষ কাম নাথাকে। চাউলখিনি একেবাৰে ভালদৰে সিজালৈকে লৰাই থাকিলে হৈ যাব আৰু এতিয়া ইয়াত ড্ৰাই ফ্ৰুটছখিনি দি লৈছো। চাউলখিনি সিজিছে নে নাই এয়া চেক কৰি চাইছো। এয়া দেখিছে প্ৰায় 90% সিজিছে আৰু 10% বাকী আছে, সেইকাৰণে আৰু অলপ সময় সিজাব লাগিব। চাউলখিনি সম্পূৰ্ণ সিজাৰ পিছত এতিয়া ইয়াত চেনিখিনি দি লৈছো। এমুঠি চাউলৰ কাৰণে ইয়াত প্ৰায় চাহ খোৱা কাপেৰে 1 কাপ চেনি দিছো। যদি আপোনালোকে মিঠা কমকৈ খায় তেতিয়াহলে কমকৈ দিব পাৰে আৰু পায়স বনালে চেনিখিনি সদায় চাউলখিনি একেবাৰে সিজাৰ পিছতহে দিব লাগে। যদি চাউলখিনি নিহিজাকৈ চেনি দি দিয়ে তেতিয়াহলে চাউলখিনি আৰু নিহিজে। চেনিখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো মিডিয়াম কৰি দিছো আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লৈছো আৰু এতিয়া চেনিখিনি একেবাৰে ভালদৰে গলি নোযোৱালৈকে হেতাখনেৰে ভালদৰে লৰাই লৰাই এইখিনি সিজাই থাকিম। পায়স হ'বলৈ মুঠতে কিমান সময় লাগে সেয়া সঠিকভাৱে ক'বলৈ টান হয় কাৰণ চাউলৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান চাউল সিজিবলৈ বহুত সময় লাগে আৰু কিছুমান সোনকালে সিজি যায়। কিছু সময়ৰ পিছত এয়া দেখিছে চেনিখিনি ভালদৰে গলি গ'ল আৰু চেনিখিনি গলি গ'লে পায়সৰ কালাৰটো অলপ চেঞ্জ হৈ যায় আৰু ইয়াত চাউলখিনিও ভালদৰে সিজি গৈছে। শেষত এতিয়া ইয়াত অকণমান বাটাৰ আৰু অকণমান ঘিউ দি লৈছো। পায়সখিনি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিছো। পায়সখিনি এতিয়া পনীয়াকৈ ৰাখিছো কাৰণ ঠাণ্ডা হৈ গ'লে অলপ ডাঠ হৈ যায় আৰু শেষত এতিয়া আকৌ এবাৰ লৰাই লৈছো। পায়সখিনি এতিয়া দেখিছে ক্ৰিমি টেক্সচাৰ এটা আহিছে আৰু এনেকুৱা হ'লে খাবলৈ খুবেই ভাল হয়। মোৰ এই পায়স বনোৱাৰ পদ্ধতিটো আপোনালোকৰ ভাল লাগিল বুলি আশা কৰিলো। গতিকে অন্য এটা নতুন ৰেচিপিৰ সৈতে আকৌ এবাৰ আহিম। আজিলৈ আহো, বাই বাই।